ফাং আদং মিজিকৰ গাঁৱত CEMৰ ৰাজ্যসভা মত বিনিময় অনুষ্ঠান 3.0 অংশগ্ৰহণ কাকৰ CEM তুলিৰাম ৰখাঙৰ মতবাৰে বিয়লিৰ পৰা 4 বজাত বৰ্জন পৰিষদীয় সমষ্টিৰ ফাং আদং মিজিকৰ গাঁৱত অনুষ্ঠিত হোৱা বিজেপিৰ CEM ৰাজ্যসভা মত বিনিময় অনুষ্ঠান 3.0ৰ সফল সামৰণি পৰে। উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CEM তুলিৰাম ৰখাঙে। উল্লেখযোগ্য প্ৰায় 4 সহস্ৰাধিক ৰাইজৰ উপস্থিতিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CEM তুলিৰাম ৰখাঙে ৰাইজৰ সৈতে বৃহৎ জনসভা যোগে ৰাইজৰে মত বিনিময়ত অংশগ্ৰহণ কৰি বিভিন্ন আঁচনিৰ লাভালাভৰ ওপৰত হিতাধিকাৰীৰ দৃষ্টি আকৰ্ষণ কৰে। ইয়াৰ উপৰি জনসভাত অংশগ্ৰহণ কৰাৰ লগতে বৰ্জন এলেকাৰ বিভিন্ন বাট পথৰ দুৰৱস্থা বিশুদ্ধ পানী আদিকে ধৰি ৰাইজৰ অভাৱ অভিযোগৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে সেইবোৰ সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে। পৰিষদৰ বিভাগীয় বিষয়াকৰ্মীসকলৰ উপস্থিতিত ৰাইজৰ অভাৱ অভিযোগবোৰ সমাধানৰ বাবে এক পৰিকল্পনা পৰিষদে প্ৰস্তুত কৰিব বুলি জানিব পৰা গৈছে। আজিৰ মত বিনিময় অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ EM সূৰ্য ৰংফাৰ, সাংসদ অমৰ সিং টিছো আৰু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে বুলি জানিব পৰা গৈছে। কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা যিটো সিদ্ধান্ত CEM ইণ্টাৰেকশ্যনৰ প্ৰগ্ৰাম আজি মিজিক্ৰ খেলপথাৰত হৈছে। ইয়াত অভাৱ অভিযোগবিলাকৰ আজি মেম'ৰেণ্ডাম আকাৰে দিয়া হৈছে আৰু গোটেইখিনি সমস্যাবিলাকত আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আলাপ আলোচনা কৰি সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে আমি চেষ্টা কৰিম বুলি মই ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতি দিছোঁ। বিশেষকৈ বৰজান সমষ্টিত ৰাস্তা পদূলি বহুত অৱস্থা বেয়া। এই গোটেইখিনি ৰাস্তা পদূলিবিলাকক মই অনাৰেবল চিফ মিনিষ্টাৰৰ লগত যোৱা ৰাতিও আমি কথা পাতিছোঁ, আলাপ আলোচনা কৰিছোঁ সেই গোটেইখিনি সমস্যা সমাধান কৰাৰ স্বাৰ্থত। গতিকে এটা বছৰৰ ভিতৰত বৰজান সমষ্টিৰ পৰা আৰম্ভ কৰি কাৰ্বি আংলঙৰ 26টা সমষ্টিত সমান্তৰাল হিচাপে ডেভেলপমেণ্টৰ কামবিলাকক পূৰণ হ'ব। থেংক ইউ। আমাৰ মিজিক্ৰ গাঁৱত CEM ইণ্টাৰেকশ্যন প্ৰগ্ৰাম বহু দিনৰ ডেট সলনি কৰাৰ পাছত আজি ইয়াত CM ছাৰ উপস্থিত হৈছে। এই CEM ইণ্টাৰেকশ্যন প্ৰগ্ৰামত সেইটোৱে আছিলে যে আমাৰ কাউন্সিলৰ বিভিন্ন বিভাগ ডিপাৰ্টমেণ্ট অফিচাৰসকল লগত লৈ আহি ইয়াত এই অঞ্চলৰ বা এই সমষ্টিটো কি অভাৱ অভিযোগ এই গোটেইখিনি কথাবিলাক ৰাইজৰ লগত ইণ্টাৰেকশ্যন কৰে। ৰাইজৰ পৰা তেখেতে মেম'ৰেণ্ডামটো লৈ পেলাই তাত এটা বুকলেট বনাব। বুকলেট বনোৱাৰ পাছতে এই প্ৰায়ৰিটিটো তাৰ পৰা ধৰা হ'ব বুলি তেখেতে জনাই থৈছে। আমাৰ এই ইণ্টাৰেকশ্যন প্ৰগ্ৰামটো 2018 পৰা আৰম্ভ হৈছে, কিন্তু আমাৰ বৰজান সমষ্টিটো এই যোৱা 3 বছৰ যি ইণ্টাৰেকশ্যন প্ৰগ্ৰাম আমি ল'ব পৰা নাই। ডেট দিয়ে কিন্তু কিবা বৰষুণ আহি যায়, কিবা বেলেগ কামত আহি সেইটো লৈ পেলাই আমি এই ইণ্টাৰেকশ্যন প্ৰগ্ৰামটো আমি ৰাখিব পৰা নাই। কিছুমান সমষ্টিত 2 বাৰ হৈ গ'ল অলৰেডি, কিন্তু আমাৰ সমষ্টিটো আজি প্ৰথম। আজি ইয়াতে বহুত ৰাইজ ওলাই আহিছে, তেখেতৰ অভাৱ অভিযোগ এটা প্ৰব্লেম লৈ মেম'ৰেণ্ডাম আকাৰে লৈ আহিছে আৰু কিছুমান তেখেতে CM লগত ডাইৰেক্ট ইণ্টাৰেকশ্যন কৰিছে। এই গোটেইখিনি প্ৰব্লেমটো আমাৰ CM ছাৰে লৈ পেলাই তেখেতে আমাৰ বৰজান সমষ্টিৰ কাৰণে তেখেতে যি এই প্ৰব্লেমটো ৰিজল্ভ কৰিবলৈ আমি আশা কৰিছোঁ। আৰু আমাৰ ভাগ্য ভাল যে আজি এই মানে ইয়াত আহাটো যিহেতু আমাৰ মিজিক্ৰ গাঁও বহুত ইণ্টেৰিয়ৰ, তেখেতে আহোঁতে দেখি পালে যে ৰাস্তা পদূলি নাই। আমি বৰজান সমষ্টিটো সেইটোৱে আছিলে যে দুটা বস্তুত বহুত মানে অভাৱ আছে। সেইটো হ'ল পানী যোগান, যিটো খোৱা পানীৰ কাৰণে অভাৱ সেইটো আছিলে, এটা হ'ল ৰাস্তা পদূলি। তো আমাৰ এই বৰজানত 126 জল জীৱন মিছন এটা আহি পাইছে স্কিমটো, তাৰে মাজত আজি দিনত 32 স্কিম ফাংচনিং চলি আছে। বাকী 80% 90% এটা কমপ্লিশ্যন হোৱা নাই, এইটো কমপ্লিশ্যন হ'বলৈ আছে। তাৰপিছতে আমাৰ PHC ডিপাৰ্টমেণ্ট আৰু আমাৰ কনষ্টিটিউন্সি ডেভেলপমেণ্ট ফাণ্ড CDFৰ পৰা আমি বহুত 50টাকৈ অধিক আমি ৰিং ৱেল বনাইছে। তো সেইটো লৈ এতিয়া পানী যোগানৰ এটা প্ৰব্লেমটো অলপ ৰিজল্ভ হৈছে বুলি আমি হোৱা নাই ৰিজল্ভটো, কিন্তু 90% মান ৰিজল্ভ হৈছে। কিন্তু হোৱাৰ পিছত আমি এতিয়া লাগে ৰাস্তা পদূলি। তো মেইন ৰাস্তা ইয়াতে আমাৰ সমষ্টিৰ বাহিৰে ধৰক 2 চাইডে এটা নেশ্যনেল হাইৱে, এটা হ'ল 4 লেন হেৰি আছে, এটা হ'ল 39 হেৰিত আছে বোকাইন চাইডে, মাজত এটা আছে এই দিলাইছৰ ৰেজেন ৰোড, তাৰ মাজতে আৰু ভিতৰ বৰজান সমষ্টি তাৰ মাজতেহে ডাঙৰ। তো এই ৰাস্তাত লৈ পেলাই এটা বহুত মানে এটা প্ৰব্লেম হৈছে। এতিয়া হিৰিপি বজাৰটো এতিয়া বোকাজান
তালৈ আমি যিটো এংগেল ৰোড বুলি কয় বা NEC ৰোড কয়, এই ৰোডটো আমাৰ PMGSY সৈতে আমাৰ ইয়াতে বনোৱা হ'ব, অলৰেডি টেণ্ডাৰ কল কৰা হৈছে। তো এই ৰাস্তা যদি হোৱাৰ পাছত কিন্তু মাজতে সৰু মৰু ৰাস্তা ক'ৰবা 5 কিলোমিটাৰ 6 কিলোমিটাৰ 9 কিলোমিটাৰ এই গোটেইখিনি ৰাস্তা যদি আমাক দি দিয়ে, তেতিয়াহ'লে এই গোটেই অঞ্চলটো আমাৰ মানে কমিউনিকেবল এটা এৰিয়া হৈ যাব। তো সেইটো কাৰণে আমি ইয়াত আজি বহুত মানুহে সেইটো কথা লৈ পেলাই এটা মেম'ৰেণ্ডাম ছাবমিট কৰিছে, আৰু আমি কিছুমান ৰাস্তাটো অলৰেডি RIDF হৈ আমি 7টামান ৰাস্তা আমি অলৰেডি ধৰা হৈ গৈছে। তো সেইটো লৈ আমি এটা বহুত আশা যে উইদিন 1 ইয়াৰ ভিতৰতে আমাৰ ৰাস্তা কমিউনিকেশ্যন আৰু আমাৰ পানী যোগানটো প্ৰগ্ৰামটো ৰিজল্ভ হ'বলৈ আমি আশা কৰিছোঁ। অলপ আগতে লামুকৰ ওচৰত বুলি ক'লে, লামুকৰ সিফালৰ যদি আহে মাঞ্জাৰ ফালেদি সোমাব লাগে, এই গাঁওখনৰ কথা কিবা ভাবিছে নেকি? না সেইটোতো হেৰি হয়, এটা হ'ল এইটো নেশ্যনেল হাইৱে ৰংফিন ফাৰ্মৰ পৰা মাঞ্জা যায়, আৰু এটা ৰাস্তা আছে মাঞ্জা হৈ পেলাই লাংমুকু হৈ দিলাই আহি পোৱা। এই গোটেইখিনিতো এটা হেৰি আছে, কিন্তু মাজত যিটো গাঁও আছে, এইফালে লাংমুকু আৰু এইফালে নেশ্যনেল হাইৱে মাজত যি ৰাস্তা আছে, গাঁও সিফালে সিফালত আছে, কিন্তু মাজত এটা দিলাই নদীত গুচি গৈছে। এই কথাটোহে হেৰি হৈছে, এতিয়া মাজতে এটা ৰাস্তা যিটোত নেকি কমলা বাগান বুলি কয়, সেইটো তাত আপোনালোকে মনত থাকিব পাৰে 2 বছৰ আগতে এজন মানুহে চাইকেল লৈ পেলাই এই দলঙৰ মানে বাঁহৰ দলঙৰ পৰা পৰি পেলাই মৰি থাকিলে। এই ৰাস্তাটো RIDFৰ পৰা এতিয়া পকী দলং বনোৱা হৈছে। তো তেনেকুৱা ধৰণৰ দলংটো এতিয়া মানে 3টা প্ৰপ'জেলটো অলৰেডি এটা দিয়া হৈছে, 3টা এপ্ৰুভেল হৈছে RIDFৰ পৰা, সেইটো হৈ যাব আশা হৈছে।